হয় স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা, যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে। মনত পৰিলে হয়তো প্ৰতিদিন নাছিল বুলি। প্ৰথমতে আপুনি প্ৰতিদিনকে কৈ আছিল, হঠাৎ মনত পৰিল সেই সাদিনীয়া কাকতখনলৈ। আৰু তাৰপিছত আপুনি কি কৰিলে? ৰাতিটোৰ ভিতৰতেই তেতিয়াই এজন ছাত্ৰ নেতাই গোটেই ল'ৰাবিলাকক ফিটিং কৰি পাণবজাৰৰ গোটেই কটনৰ চৌপাশৰ মোটামুটি স্বাধীন কাকতখন নোহোৱা কৰি দিলে। বাহ, বঢ়িয়া ৰাজনীতি শিকিছে আপুনি শৈশৱৰ পৰাই। ধন্যবাদ আপোনাক। আমি কোৱা নাই, আপুনি কৈছে। মুখ্যমন্ত্ৰী হৈ শপত লৈ পিছদিনাখনেই জয়ন্ত বৰুৱাৰ ঘৰলৈ আহি আশীৰ্বাদ লৈছিল, শুভাশীষ লৈছিল, আৰু তাৰপিছত আজি বিধানসভাত কৈছে ৰিভেঞ্চ লৈছে, প্ৰতিশোধ লৈছে। বাহ মুখ্যমন্ত্ৰী, বাহ, ধন্যবাদ আপোনাক। প্ৰিয় দৰ্শক, চাওকচোন এই তেখেতৰ মুখৰ এই বক্তব্যকেইটা। মানে তেওঁৰো গাত এটা বেমাৰ আছে, বেয়া কথা লিখি ভাল পায়। ৰাতিপুৱাই মানে কুটকুটাই থাকে, বেয়া কি পঢ়িব পাৰো, বেয়া কি পঢ়িব পাৰো। আৰু মোৰ ইমান সাহস আছে, চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে, সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটো দিয়া নাই। আপোনালোকতো কপি থাকে তেওঁৰ নামত, মইতো নকপো। এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ। আপোনালোকে আকৌ CM হৈ প্ৰথম কাক লগ ধৰিছিলে? CM হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি? ৰঞ্জন গগৈ। আমাৰ ওচৰলৈ গৈছিলে নেকি? আপোনাৰ ঘৰতে যাম। নাই, গৈছিলে কাৰ ওচৰলৈ? জয়ন্ত বৰুৱা। তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে? সংবাদটো চলি থাকিব। মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক, আপুনি বিৰোধিতা কৰিছিল, মই CM হৈ গলো। মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ সাঁথৰ আজি মই আপোনালোকক ডাঙৰ সাঁথৰ এটা ভাঙি দিওঁ। অলপ সময় আপুনি মোক হেল্প কৰে, মই এইটো ধন্যবাদ দিছো। মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলো, কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি? মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল। তেতিয়া মই কি কৰিছিলো, প্ৰতিদিনখনকে কিনি দিছিলো। গুৱাহাটীৰ যিমান দোকানত ওলাই চব কিনিলো। হয় নে নহয়? অখিল গগৈ ডাঙৰীয়া মনত আছে, তেতিয়া প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই, শুক্ৰবাৰে কটনৰ ইলেকশ্যন। মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব, গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ, কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লবি। কিনি লওঁ, গতিকে শ্যামেল আছে। জয়ন্ত বৰুৱাৰ তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো, দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ আহক। কৈছিলো নে নাই? সাক্ষী। আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো, চাহ তাহ খাইছো, মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে? মই বোলো দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন। আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে, আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম। গতিকে তেওঁৰ ঘৰত কিবা এটা হলে প্ৰথম যোৱাটো মোৰ ফিক্স। মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ। আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক, অলপ ডাইৰেক্টলি কৈছো, তেওঁক সুধিব মোৰ ল'ৰাই লট চিট পালেও মই তেওঁকে প্ৰথম ফোন কৰো, দাদা ৰানচুৱে চিট পালে দেই। সেইটো প্ৰথম তেওঁক কওঁ মই, এইটো মোৰ হেবিট। আৰু মই মানুহৰ তেনেকে ৰিভেঞ্জ লওঁ, একো কাকো মাৰা মাৰি গালি গালাজ বেয়া কথা নকওঁ। আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায়,